সেই ঠাই বৰ্তমান বহুত বেয়া চিটুৱেশ্যনত আছে মানে বানপানী তাৰপিছত গৰাখহনীয়া বহুতো আপোনালোকে প্ৰে কৰক হোৱাটছআপ গাইজ দিছ ইজ সুব্ৰত নাথ এণ্ড ৱেলকাম বেক টু মাই এনাডাৰ আপডেট আজিৰ আমাৰ ফাৰ্ষ্ট আপডেটটো আছে ফুকন পাঠকৰ ওপৰত ৰিচেণ্টলি ফুকন পাঠকে এটা ফেচবুক পোষ্টৰ জৰিয়তে UK07 ৰাইডাৰ আৰু বিকাশ চেত্ৰী পোক কৰা দেখা গৈছে মানে আপোনালোকে হয়তো দেখিছে যে বিকাশ চেত্ৰী আৰু UK07 ৰাইডাৰে চেপন বিহুত এটা ৰিলছ আপলোড কৰিছিল য'ত নেকি তেওঁ বডিগাৰ্ড লৈ পিনে ঘূৰিছিল চ' সেই বডিগাৰ্ডক কেন্দ্ৰ কৰি ফুকন পাঠকে ফেচবুকত এটা পোষ্ট দিছিল বিকাশ চেত্ৰী আৰু UK07 ৰাইডাৰক পোক কৰি চ' সেই পোষ্টটোত কি লিখিছিল মই আপোনালোকক পঢ়ি শুনাই দি আছো বাৰু তেওঁ লিখিছে যে ইম্পৰ্টেণ্ট মোক এজন পুৰণি বন্ধুৱে অলপ আগত কল কৰি ক'লে তহঁত ইউটিউবাৰ বোৰ ইমান ডাঙৰ চেলিব্ৰিটি হলি নেকি যে তহঁত আজিকালি ইউনিফৰ্ম পৰিধান কৰা বাউন্সাৰ বডিগাৰ্ড লৈ বিহু অনুষ্ঠানত যাব লগা হৈছে ইমান শ্ব' অফ কৰাৰ দৰকাৰ হৈছে তহঁতৰ মোৰ উত্তৰ ভাই কোনদিনা মোক বাউন্সাৰ বডিগাৰ্ড লৈ যোৱা দেখিছা হয়তো বেলেগ কাৰোবাক দেখিব পাৰা মই এজন দুখীয়া পৰিয়াল ল'ৰা জীৱনত সৰুৰ পৰা সংগ্ৰাম দেখি আহিছো সেইবোৰ আমাৰ বাবে অকাল্পনিক আৰু যি মানুহে আমাক ছাবস্ক্ৰাইবাৰ লাইক দি এইখিনি ঠাইলৈ পঠাইছে সেই মানুহৰ মাজলৈ যোৱাত বডিগাৰ্ড বাউন্সাৰ কিয় লাগে তেওঁলোকে আমাক মাৰিব নেকি কাষত পালে মৰমহে কৰিব মই তেনেকৈ কৈ দিলো তেওঁ বেলেগ ইউটিউবাৰক বডিগাৰ্ড লৈ যোৱা দেখিছে চাগে মোক বুলি ভাবিছিল চ' এইখিনি আছিল ফুকন পাঠকৰ পোষ্টটো আপোনালোকক মই শুনাই দিলো পঢ়ি এতিয়া কি ক'ব বিচাৰে এই পোষ্টটোৰ বিষয়ে চ' তলত কমেণ্ট কৰি জনাব চ' ইয়াৰ পিছত নেক্সট আপডেটটো আছে ডিম্পু বৰুৱা আৰু বিকাশ চেত্ৰীৰ ওপৰত বিকাশ চেত্ৰী আৰু ডিম্পু বৰুৱাই অসমৰ হাফলং আৰু ডিমা হাছাওত প্ৰাকৃতিক দুৰ্যোগৰ ফলত হৈ যোৱা পৰিস্থিতিৰ ওপৰত ৰিয়েক্ট কৰিছে আপোনালোকক মই সেই ৰিয়েক্ট কৰা ভিডিঅ' দুটা আপোনালোকক ইয়াতে দেখুৱাই দি আছো হে দোস্ত হাফলং ডিমা হাছাও অসমৰ ছুইজাৰলেণ্ড বুলি ক'ব পাৰি সেই ঠাই বৰ্তমান বহুত বেয়া চিটুৱেশ্যনত আছে মানে বানপানী তাৰপিছত গৰাখহনীয়া বহুতো আপোনালোকে প্ৰে কৰক যাতে ভাল হয় মানে ডিমা হাছাওখন কিমান ধুনীয়া মই গৈছিলোঁ মই দেখাইছিলোঁ ভিডিঅ' বনাইছিলোঁ আপোনালোকে চাগে গৈছে কিন্তু মানে বৰ্তমান বহুত বেয়া আপুনি ফটোবিলাক দেখিছে চাগে তো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে ডিমা হাছাও মানে আৰু আগৰ অৱস্থালৈ ঘূৰি আহে যাতে বানপানী কমি যায় তো প্ৰে কৰিব পাৰোঁ আৰু চৰকাৰে যাতে ভাল এটা কিবা এটা সেই লয় আৰু ডিমা হাছাওক ভালকে গুৰুত্ব দিয়ে আৰু এইখিনিতে এটা কথা কৈতো আপোনালোকে বহুতে নিশ্চয় গম পাইছে যে ডিমা হাছাও হওক হাফলং বা সেইটো চাইডত ডিমা হাছাও সেইটো চাইডত এতিয়া পৰিস্থিতি বহুত বেছি বেয়া বানপানী হৈ আছে তাৰপিছত বিভিন্ন ধৰণৰ এতিয়া মানে তাতে জ্বলন্ত সমস্যাৰ সৃষ্টি হৈছে তাৰ কাৰণে পৰিস্থিতি বহুত বেছি বেয়া হৈছে আমি দেখা পাই আছোঁ এইকেইদিন ফটো ভিডিঅ' বহুতখিনি দেখা পাই আছোঁ বা যিসকলে তাতে আছে তেওঁলোকৰ এতিয়া কেনেকুৱা পৰিস্থিতি হৈ আছে ভাবক আপোনালোকে আৰু মোৰ ফটো ভিডিঅ' চাই মোৰ কিবা লাগি গৈছে আপোনালোকে সকলোৱে প্ৰে কৰক আমি সকলোৱে প্ৰে কৰিছোঁ যাতে সেইখিনি পৰিস্থিতি বেয়া হৈ আছে সকলো যেন অতি সোনকালে ভাল হৈ যায় থেংক ইউ আৰু আমি যোনে যেনেকৈ পাৰোঁ তাতে থকা মানুহৰ সহায় কৰিব লাগে মই চাই আছোঁ এতিয়া কেনেকৈ সহায় কৰিব পাৰোঁ তাতে মানুহৰ লগত মই কণ্টেক্ট কৰিব বিচাৰিছোঁ যাতে যিখিনি আছে আমাৰ চিনাকি আৰু আপোনালোকে যদি পাৰে কোনোবা যদি আছে সেনেকৈ চিনাকি সহায় কৰিব পাৰে আৰু বেলেগ প্ৰে কৰিব আৰু অতি সোনকালে যেন গভৰ্ণমেণ্ট এইখিনি ঠাই সোনকালে আকৌ আগৰ নিচিনা কৰি সঁচাকৈ ডিমা হাছাও আৰু হাফলং প্ৰাকৃতিক দুৰ্যোগৰ ফলত বহুতো ক্ষতিগ্ৰস্ত হৈছে ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ যাতে সকলো ঠিক কৰি দিয়ে আগৰ নিচিনাকৈ আপোনালোকে প্ৰাৰ্থনা কৰক ডিমা হাছাও আৰু হাফলঙৰ ওপৰত ইয়াৰ পিছত নেক্সট আপডেট আছে অসমীয়া ইউটিউবাৰ হৰপল শইকীয়াৰ ওপৰত হৰপল শইকীয়াই তেওঁৰ ইউটিউব চেনেলৰ 200K ছাবস্ক্ৰাইবাৰ গেইন কৰিবলৈ সক্ষম হৈছে চ' মেনি কংগ্ৰেচুলেশ্যনছ টু ইউ চ' আজিৰ আপডেট ইমানখিনি আছিল বন্ধুসকল চ' আকৌ এটা নেক্সট আপডেটত আপোনালোকক লগ পাম চ' আজিলৈ বাই